মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি প্ৰত্যেক দিনৰ দৰে আজিও মই মোৰ ৰাতিপুৱাৰ ব্লগটো আৰম্ভ কৰিব লৈছোঁ। সকলোকে গুড মৰ্ণিং। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাইছেনে? আপোনালোকে ভিডিঅ'বোৰ চাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট দিব, কেনেকুৱা হৈছে জনাব। মই দুপৰীয়া আহাৰত বনাবলৈ লৈছোঁ ভেন্দি ফ্ৰাই আৰু ঢেকীয়াৰ ভাজি। ভেন্দি ফ্ৰাই কৰিবলৈ মই ভেন্দিখিনি ডাঙৰ ডাঙৰকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ আৰু ইয়াতে জিৰা গুড়ি, জলকীয়া গুড়ি, নিমখ, হালধি সানি লৈছোঁ ভালদৰে। আৰু এয়া কেৰাহীত তেল গৰম কৰিছোঁ। তেলখিনি ভালকৈ গৰম হ'লেই মই অলপ অলপকৈ ভেন্দি দি ভেন্দিখিনি ফ্ৰাই কৰিম। এনেৰে আমি শুকুৰবাৰে মাছ মাংস খোৱা হয়, কিন্তু আজি হ'ল জেঠ মাহৰ শুক্লপক্ষৰ একাদশী। এইটো এটা বহুত ডাঙৰ একাদশী গোটেই বছৰটোৰ ভিতৰত। এইটো নিৰ্জলা একাদশী বা ভীম একাদশী বুলিও কোৱা হয়। এইটো একাদশী মানিব পাৰিলে ভাল। সেইকাৰণে আমি আজি মাছ মাংস নাখাওঁ। সেইকাৰণে আজি নিৰামিষ ভাতকে বনাব লৈছোঁ। এয়া মই তেলত ভেন্দিখিনি ফ্ৰাই কৰিছোঁ। আপোনালোকে জানেনে, এইটো ভীমেটো খোৱাত মানে একেবাৰে ভালেই আৰু কোনো হেৰি নামানিছিলে, কিন্তু এই একাদশীটোত ভীমেও একাদশী ব্ৰত পালন কৰিছিলে। সেইকাৰণে ভীম একাদশী বুলিও জনা যায়। গোটেই বছৰটোৰ আটাইবোৰ একাদশী পালন কৰিব নোৱাৰিলেও যদি এইটো একাদশী ব্ৰত পালন কৰা হয়, তেনেহ'লে গোটেই বছৰৰ একাদশী ব্ৰতৰ যিখিনি ফল পোৱা যায়, সেই ফল এটা একাদশী ব্ৰত পালন কৰিয়েই লাভ কৰিব পাৰি। নিৰ্জলা একাদশী বুলিও কোৱা যায়। এইটোত পানী নোখোৱাকৈ এইটো ব্ৰত পালন কৰিলে শ্ৰী বিষ্ণুৰ কৃপা লাভ কৰিব পাৰে আৰু সকলো ফল পোৱা যায়। এনেকৈ মই ভেন্দিখিনি ৰঙাকৈ ভাজি লৈছোঁ। পূৰা ফুলি ফুলি গৈছে, এয়া দেখিছেনে? পোহৰটো কম আছে, বতৰো ডাৱৰীয়া আৰু আমাৰ পাকঘৰৰ লাইটটো পোহৰো কম। এতিয়া ৰঙা ৰঙাকৈ ভাজি কমাই কমাই লৈ ভাজিছোঁ। ফ্ৰাই হৈ গৈছে। এয়া ঢেকীয়া ভাজিৰ কাৰণে ঢেকীয়াখিনি মই কুটি লৈছোঁ ভালকৈ চাই মেলি, আৰু পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। এয়া তেল গৰম কৰিছোঁ। তেল গৰম হৈছে, এতিয়া মই পিঁয়াজ আৰু জলকীয়াখিনি তেলত দি দিম। এয়া ৰঙা হ'লে এইখিনি মই কাটি থোৱা ঢেকীয়াখিনি বহাই দিম। ভালকৈ লৰাই দিম। মই নিমখ আৰু হালধি দি লৰাই আছোঁ আৰু ইফালে গাখীৰ গৰম কৰি আছোঁ। তাৰপিছত আজি কৈ আছিলোঁ নিৰ্জলা একাদশীৰ কথা। এই ব্ৰতটো মানিব পাৰিলে বহুত ভাল হয় আৰু এইটো ব্ৰতত অন্ন খাব নালাগে। যোনে শাৰীৰিকভাৱে নোৱাৰে নিৰ্জলা এটোপো পানী নোখোৱাকৈ ব্ৰত মানিব, তেওঁলোকে খাব পাৰে, কিন্তু অন্ন ভাত চাত খাব নালাগে। ফল মূল, গাখীৰ এইবোৰ খাব পাৰে। আপোনালোকে ভাবিছে চাগে ব্ৰত মানি আকৌ ভাত বনাই আছে, কাৰণ বাবু মাইনা আছে, মিষ্টাৰ আছে, তেওঁলোকে খাব। সেইকাৰণে ভাত বনাইছোঁ, কিন্তু মাছ মাংস বনোৱা নাইকিয়া, নিৰামিষ ভাত বনাইছোঁ। আৰু আজিৰ দিনটোত একাদশী এইটো ব্ৰতত কোনো মানে ভিখাৰী চিখাৰী আহিলেও অন্ন মানে চাউলটো দিব নালাগে। বেলেগ বস্তু দিব পাৰি, কিন্তু চাউলটো দান কৰিব নালাগে। এইটো ব্ৰতত মানুহক পিয়াহত বহুত, জেঠ মাহটো বহুত গৰমৰ মাহ হয়, আৰু ইয়াত যদি পিয়াহ লগা কোনো বস্তু দান কৰা যায়, তেতিয়াহ'লে বহুত পুণ্য কৰা হয়। যেনে
ধৰক জুচ পানী চানী তেনেকুৱা দান কৰিব পাৰে, মানুহক খুৱাব পাৰে। আৰু ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ ছাতি তাতি তেনেকুৱা বস্তু দান কৰিলে, যি নেকি মানে ৰ'দৰ পৰা পৰিত্ৰাণ পাব পাৰি, গৰমৰ পৰা তেনেকুৱা বস্তু দান কৰিলে বহুত পুণ্য হয় আজিৰ দিনটোত। সেইখিনিয়ে। এয়া ঢেকীয়া ভাজি আছোঁ। ঢেকীয়াখনত ভাজিখিনিত ঢাকন দিয়া নাই, ঢাকন দিলে পানী ওলায় আৰু বহুত পেৰপেৰীয়া হয়। সেইকাৰণে এনেকৈয়ে লৰাই সিজাব লাগিব, তেতিয়া এডাল এডাল হৈ থাকিব আৰু খাবলৈ ভাল হ'ব। সেয়া খোৱা আহাৰ বুলি জানিছিলে, কাৰণ ইয়াত সহজতে পোৱা গৈছিলে, দুখীয়া মানুহেও খাব পাৰিছিলে কচু ঢেকীয়া। কিন্তু আজিকালি ধনী দুখীয়া সকলোৱে ঢেকীয়া কচু ঢেকীয়া খায়, কাৰণ ইয়াত কোনো ধৰণৰ মেডিচিন দি খেতি কৰা নহয়। ই প্ৰাকৃতিকভাৱেই হয় আৰু সহজতেই পায়। টাউনত নাপায় যদিও টাউনৰ মানুহেও কিনি পেলাইও কচু ঢেকীয়া খায় ইয়াৰ গুণাগুণৰ কাৰণে, আৰু সাৰ মেডিচিন একো নিদিয়াকৈ সতেজ মানে চব্জি হিচাপে পোৱা যায় কাৰণে। বজাৰত যিবিলাক শাক পাচলি ওলায় আজিকালি লাও বেঙেনা সকলোতে মেডিচিন দিয়া থাকে আৰু ই আমাৰ স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক। সেইকাৰণে কচু আৰু ঢেকীয়া মানুহে মানে খাবলৈ ভয় নকৰে আৰু, কাৰণ এইটোততো কোনো হেৰি দিয়া নাথাকে, মেডিচিন দিয়া নাথাকে। সকলোৱে খাই, সকলোৱে প্ৰিয় হৈছে। আজিকালি ডাঙৰ ডাঙৰ হোটেল ৰেষ্টুৰেণ্ট চবতে ঢেকীয়া কচু এইবোৰৰ চব্জি তৰকাৰী দিবলৈ লৈছে, কৰিবলৈ লৈছে, আৰু তেওঁলোকে গ্ৰাহকৰ পৰা চাহিদাও পাইছে। ভাজি হৈ গ'ল। আহক এতিয়া আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰোঁ। ঢেকীয়া ভাজি আৰু ভেন্দি ফ্ৰাই দি আৰু দালি দি। দালিটো মই দালি আৰু ভাত আগতেই বনালোঁ, একেখিনি ৰেচিপিয়েই শ্বেয়াৰ কৰিম। আহক দুপৰীয়া আহাৰ গ্ৰহণ কৰোঁ।